হৈছে। দিনে দিনে বল শক্তি বুদ্ধি কমি আহিছে। ডেকা কালৰ তেজ আৰু নাই। এনেকৈ এদিন ৰাজকাৰ্য এৰি যাবগে লাগিব। কিন্তু মোৰ পিছত এই ৰাজকাৰ্য চলাব কোনে? মোৰ একমাত্ৰ ল'ৰাটো যে একেবাৰে অজলা। কি কৰা যায়? এটাই মাত্ৰ উপায় আছে। যদিহে তাৰ কোনো বুদ্ধিমতী ছোৱালীৰ লগত বিয়া হয়, তেনেহলে এই সমস্যাৰ সমাধান সহজ হৈ পৰিব। তেতিয়া দুয়ো মিলি ৰাজকাৰ্য চলাব পাৰিব। সেনাপতি, ৰাজকুমাৰক এতিয়া ৰাজপ্ৰাসাদলৈ মাতি আনাগৈ। ঠিক আছে মহাৰাজ, মই এতিয়াই গৈ ৰাজকুমাৰক মাতি আনিমগৈ। পিতা, বোপাই, এইবাৰ তই দেশ ভ্ৰমণলৈ যাব লাগিব। এনেয়ে ঘূৰি ফুৰিলে আৰু নচলিব। বিচাৰি আনিব লাগিব 10 বছৰ বয়সীয়া ছাগলী পোৱালি এটা, 20 বছৰ বয়সীয়া কুকুৰ নেচীয়া বাঘ এটা, 30 বছৰ বয়সীয়া শিয়াল এটা, 40 বছৰ বয়সীয়া চিতাবাঘ এটা, আৰু 50 বছৰ বয়সীয়া কুকুৰ এটা, আৰু 60 বছৰ বয়সীয়া এটা উট। যদিহে তই ইয়াৰ ভিতৰত এটা প্ৰাণীও কমকৈ আন, তেনে জানি থবি এই ৰাজসিংহাসন তোৰ ভাগ্যত নাই। শুনক, মোৰ দৰকাৰ হৈছে 10 বছৰ বয়সীয়া ছাগলী পোৱালি এটা, 20 বছৰ বয়সীয়া কুকুৰ নেচীয়া বাঘ এটা, 30 বছৰ বয়সীয়া শিয়াল এটা, 40 বছৰ বয়সীয়া চিতাবাঘ এটা, 50 বছৰ বয়সীয়া কুকুৰ এটা, আৰু 60 বছৰ বয়সীয়া উট এটা। যিকোনো দাম দি মই এইবোৰ কিনিব বিচাৰো। এইটো আকৌ কৰ পৰা আহিলে? আপুনি কোন? ইমান ব্যৰ্থ মনেৰে বহি আছে? দেখি লাগিছে বহুত ভাগৰুৱা হৈ আছে। কিবা সমস্যাত পৰিছে নেকি? হয়, মই আচলতে ইয়াত কেইটামান বস্তু বিচাৰি ৰাতিপুৱাৰে পৰা ঘূৰি ফুৰিও পোৱা নাই। কি বস্তু বিচাৰি আছে জনাব নেকি? যদি সম্ভৱ হয় নিশ্চয় সহায় কৰিম। আচলতে দেউতাই মোক 10 বছৰ বয়সীয়া এটা ছাগলী পোৱালি, 20 বছৰ বয়সীয়া কুকুৰ নেচীয়া এটা বাঘ, 30 বছৰ বয়সীয়া শিয়াল এটা, 40 বছৰ বয়সীয়া এটা চিতাবাঘ, লগতে 50 বছৰ বয়সীয়া কুকুৰ এটা আৰু 60 বছৰ বয়সীয়া এটা উট লৈ যাবলৈ কৈছে। আৰু যদি ইয়াৰ ভিতৰত মই এটা প্ৰাণীও কমকৈ নিওঁ, তেনেহলে দেউতাই কৈছে যে ৰাজসিংহাসন তোৰ ভাগ্যত আৰু নাই। আচলতে শুনক ডাঙৰীয়া, আপোনাৰ কথা শুনি মোৰ এনে লাগিছে যেন আপোনাৰ দেউতাই আপোনাৰ বুদ্ধি পৰীক্ষা কৰাৰ বাবেহে এনে কাম কৰিবলৈ কৈছে। ছাগলী পোৱালিৰ কথা কওঁতে তেওঁ নিশ্চয় 10 বছৰীয়া মানৱ শিশুৰ কথা কৈছে, আৰু সেই সময়ত অকণিহঁতে হাঁহি ধেমালিৰ যোগেদি দিন কটায়, আৰু 20 বছৰ বয়সীয়া এজন ডেকা হয় কুকুৰ নেচীয়া বাঘৰ দৰে সকলো সময়তে ক্ষুদ্ৰাৰ্ত আৰু কামনা বাসনাৰ অনুগামী হয়। 30 বছৰ বয়সীয়া মানুহ হৈ পৰে শিয়ালৰ দৰে ধূৰ্ত, আৰু 40 বছৰত হৈ পৰে মানুহ বাঘৰ দৰে শক্তিশালী। 50 বছৰ বয়সত মানুহে চেষ্টা কৰে কুকুৰৰ দৰে নিজৰ সম্পদ ৰক্ষা কৰিবলৈ, আৰু 60 বছৰ বয়সত মানুহৰ দৃষ্টিশক্তি কমি যায়। তেতিয়া উটৰ দৰেই লাহে ধীৰে কাম বন কৰে। যাওক ডাঙৰীয়া, আপুনি আপোনাৰ দেউতাক কওকগৈ যে আপুনি সাঁথৰৰ উত্তৰ বিচাৰি পাই গ'ল। পিতা, বোপাই, মই কোৱা সকলোবোৰ প্ৰাণী তই লগত আনিছ নিশ্চয়? নাই অনা পিতা, পিছে আপোনাৰ সাঁথৰৰ উত্তৰ বিচাৰি মই পাইছো। বোপাই, তইতো ইমান চালাক চতুৰ নহয়, নিশ্চয় তোক কোনোবাই সকলো শিকাই দিছে। হয় দেউতা, বাটতে এজনী ছোৱালীয়ে মোক উত্তৰটো বুজাই দিলে। বুজিব পাৰিছো মই, ছোৱালীজনী নিশ্চয় বুদ্ধিমতী। মই এনে এজনী বোৱাৰীকে বিচাৰি আছিলো। এতিয়া ৰজাই ছোৱালীজনীক পুতেকৰ কাৰণে বিয়া কৰাই আনিলে, কিন্তু ৰজা এতিয়া নাই। তথাপিও তেওঁ নিশ্চিন্ত মনেৰে মৰিলে যে তেওঁ নাথাকিলেও তেওঁৰ ৰাজকাৰ্য সুকলমে চলি থাকিব।